সানসিল্ক শ্যাম্পু ট্ৰেণ্ডিঙত আছে সেনেকৈ এতিয়া টেঙাটো ট্ৰেণ্ডিঙত চলি আছে। কেনেকুৱা মজা মজা টেষ্টি কেনেকুৱা কেনেকুৱা মজা মজা মজা। হেল্ল' গাইজ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল এগেইন। আৰু মই ভিজিট আপোনালোক সকলোকে স্বাগত জনাইছোঁ মোৰ এটা নতুন ধামাকা ভিডিঅ' লৈ। আৰু আজি হৈ গ'ল ছানডে আৰু ছানডে স্পেচিয়েল বুলি কিবা এটা অলপ বেলেগ কৰিব লাগিব ভিডিঅ'টো, সেইটো কাৰণে আজি স্পেচিয়েল ভিডিঅ' হ'ব ছানডে কাৰণে। আৰু এতিয়া গৈ আছোঁ এইফালে চব বস্তু বাহিনী অলপ বেছিকৈ নাই দেখা চাগে, অলপকৈ দেখিছে টেঙা খাবলৈ। ওচৰতে এইডোখৰ জেগা এটা আছে, প্লেচ এটা। আৰু এইকেইদিন ইনষ্টাগ্ৰাম ৰিলচ ফেচবুক একো খুলিবই নোৱাৰি, চবতে মানে অকল টেঙাই ছিজন। এই টেঙা বতৰততো টেঙা খাবই লাগিব। পালোহি, ওচৰতে আছে স্পটটো আমাৰ, তো বেছি দূৰতো নাই। আৰু আপোনালোকে যদি প্ৰথমবাৰ মোৰ চেনেললৈ আহিছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল নটিফিকেশ্যনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু ডেইলি ব্লগ দিব পৰা নাই এইকেইদিন, ৰেগুলাৰ ক্লাছ হৈ আছে আমাৰ। আৰু এই দুদিনমান পিছত চাগে বন্ধ হ'ব, তেতিয়াৰ পৰা ট্ৰাই কৰিম দিবৰ কাৰণে। আৰু এতিয়া পাই গ'লোহি আমাৰ প্লেচটো, আৰু ইয়াতে বস্তুখিনি এতিয়া আনবক্সিং কৰি লওঁ, চাই থাকক তেতিয়ালৈকে আপোনালোকে ভিডিঅ'টো। ফাইনেলি আহি পাই গ'লোহি আমাৰ ডেষ্টিনেশ্যন। আৰু এতিয়া বস্তুবিলাকো ধুনীয়াকৈ ওলাই ল'লোঁ আৰু আপোনালোকক এটা এটাকৈ দেখুৱাই দিছোঁ কি কি আনিছোঁ লগত। আৰু এফালে দেখিছে চুকা টেঙা, আৰু এফালে কমলা, আৰু এফালে জলকীয়া লৈছোঁ, আৰু এফালে আছে ক'লা নিমখ, আৰু এফালে ৰেড চিলি পাউডাৰ, আৰু এফালে ধনিয়া, আৰু এফালে পিঁয়াজ পাত, আৰু এখন কলপাত। আৰু কলপাতত খোৱা মজাই বেলেগ সঁচাকৈ, মানে কাঁহীটো খাব পাৰি, কিন্তু কলপাতত খাই যিটো মজা আছে সেইটো মজা মানে নকওঁ আৰু। আৰু এতিয়া যিহেতু ধান কটাৰ ছিজন আৰু টেঙাটো বহুত বেছি এতিয়া ফেমাছ হৈ আছে, মানে ট্ৰেণ্ডিঙত আছে টেঙাটো। যেনেকৈ সানসিল্ক শ্যাম্পু ট্ৰেণ্ডিঙত আছে সেনেকৈ এতিয়া টেঙাটো ট্ৰেণ্ডিঙত চলি আছে। হেছটেগ মানে পূৰা, সেইটো কাৰণে আমিও ভাবিলোঁ এটা সৰু সুৰাকৈ প্লেন কৰি টেঙাই পিকনিক এটা কৰোঁ। চবেই এতিয়া পিকনিক গৈ আছে, আমিও পিকনিক যাব লাগিব লাহেকৈ, কিন্তু তাৰে আগত টেঙা পিকনিকে কৰি দিছোঁ। কোনো ধৰণৰ এনেকৈ মাছ মাংস খানা নহয় তেনেকৈ, টেঙাটোৱে খাওঁ বুলি ডিচাইড কৰিলোঁ সকলোৱে। এতিয়া ধুনীয়াকৈ গুচাই মেলি লওঁ ধুনীয়া, আৰু বনাই মেলি খাওঁ ধুনীয়াকৈ, ভাল লাগিব খাই পেলাই। আৰু ৰ'দত বহি লৈছে এইফালে চাওক, আৰু এইফালে আছে বিচি পেলৰ ওচৰতে। আৰু এতিয়া তেনেহ'লে ফাইনেলি টেঙাখিনি আনবক্সিং কৰি দিওঁ, মানে গুচাই দিওঁ আৰু বাকলি ছাগলীখিনি ধুনীয়াকৈ। এইফালে দাদাই গুচাই আছে, দেখাই দিয়ে অলপ। এইফালে প্ৰণৱো আছে আমাৰ লগত, চিনেমা তাক ৰেষ্ট দিছোঁ অলপ। আমি এতিয়া গুচাই লওঁ এইখিনি আৰু ধুনীয়াকৈ আজি টেঙা খাম, আপোনালোকক ৰিভিউটো দিম কেনেকুৱা লাগে কি ধৰণৰ লাগে। ইয়াত থৈ দিয়ক, ধুনীয়াকৈ গুচাই লওঁ, একদম চব বস্তু আছে এভৰিথিং। এইফালে ছাগলীও আহি গৈছে টেঙা খাবলৈ টেঙা গোন্ধ পাই পেলাই। আৰু চাওঁতে চাওঁতে বছৰটো যাবলৈ হ'ল। এতিয়া আজি হ'ল বছৰৰ 18 তাৰিখ, মানে ডিচেম্বৰৰ লাষ্ট ডিচেম্বৰ পালেহি, আৰু দিন নাই মাজত, মাথো 15 দিন 16 দিন আছে, তাৰপিছত 2023 আহি আছে। চাওঁতে চাওঁতে কেতিয়া বছৰটো গুচি গ'ল ক'বই নোৱাৰিলোঁ, ধৰিবই নোৱাৰিলোঁ। আৰু নতুন বছৰ পালেহি, আৰু আমাৰো বাপুতি সাহোন মাঘৰ বিহুটো পালেহিয়ে, আৰু বেছি দিন নাই। আৰু তেনেহ'লে এতিয়া আমি টেঙাখিনি গুচাই লওঁ, সেইখিনি আপোনালোকে টাইম লেপছত চাই লওক, তাৰপিছত আকৌ কথা পাতি আছোঁ আপোনালোকৰ লগত। আৰু এইপিনে এতিয়া ধুনীয়াকৈ বাকলি ছাগলী গুচাই দিলোঁ, চাওক ইফালে কমলাখিনি ধুনীয়াকৈ বাকলি ছাগলী গুচাই দিলোঁ। আৰু এইফালে দাদাই ধনিয়াকেইডাল গুচাই আছে ধুনীয়াকৈ, মানে শিপা চিপাবিলাক কাটি দিছোঁ, নহ'লে বহুত বালি চালি থাকে এইবিলাকত, তো চফা নকৰিলে মানে দিগদাৰ হৈ যায়। খোৱা টাইমত আকৌ মানে বালি বালি লাগিব, সেইটো কাৰণে ধুনীয়াকৈ এতিয়া গুচাই লৈছোঁ। আৰু বাকী দুটা মানে ৰুমলৈ পঠিয়াইছোঁ, মানে কটাৰী আৰু এখন আনিবলৈ পঠিয়াইছোঁ, নহ'লে এখন কটাৰী দি মানে কাটিবৰ কাৰণে দিগদাৰ হয়, তো সেইটো কাৰণে আৰু এখন কটাৰী আনিব পঠাইছোঁ। এনেকৈ ৰ'দত বহি মানে সমজুৱাকৈ টেঙা খোৱা মজাই বেলেগ, মানে সেইটো কাৰণে এতিয়া প্ৰস্তুতি কৰি আছোঁ। আৰু লাগিব 10-15 মিনিট ধুনীয়াকৈ কাটি মেলি, তাৰপিছত ধুনীয়াকৈ মিক্স কৰিম। আৰু টাইম লেপছটো চাই কেনেকুৱা পালে জনাব কমেণ্ট বক্সত কমেণ্ট কৰি, মানে ধৰি থাকিবলৈ অসুবিধা হয়, সেইকাৰণে ষ্টেণ্ডত লগাই মানে টাইম লেপছেই দি দিলোঁ। আৰু এতিয়া ধুনীয়াকৈ এফালে গুচাই আছোঁ টেঙাখিনি। আৰু এইটো হ'ল পৰিৱেশটো চাওক, ওচৰতে ৰুমৰ ওচৰতে, একদম ওচৰতে আমি বহি আছোঁ। ধুনীয়াকৈ কাটি লওঁ, তাৰপৰা মিক্স কৰি লওঁ, তাৰপৰা ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ। আৰু এফালে চোৱা গাইজ, পূৰা মানে কাটি আছোঁ টেঙা, আৰু ইমান এফালে ৰস ওলাই গৈছে,
মানে প্ৰথমতে কলপাতত থোৱা কথা আছিলে, কিন্তু মানে এতিয়া ইয়াত থৈ লৈছোঁ গামলাটোত, নহ'লে মানে ৰসে পূৰা মানে একদম বৈ যাব। এইফালে ৰাজে গুচাই আছে বাকলি পূৰা ধুনীয়াকৈ, এইফালে চিনেমা চাই আছে কিবা, এইফালে দাদাই কমলাৰ বাকলিখিনি গুচাই আছে। এইফালে মানে ইমানেই ৰস মানে মৌচুমী টেঙাটো সঁচাকৈ, সেইটো কাৰণে মানে ইয়াৰ মানে জুচ বহুত বেছি বিক্ৰী হয়। আৰু কাটি লওঁ গোটেইখিনি, তাৰপিছত আপোনালোকক গোটেইখিনি মিক্স কৰি পেলাই কেনেকৈ ধুনীয়াকৈ চব দেখাই আছোঁ। আৰু এইফালে অলমষ্ট কাটি মেলি হৈ গ'ল, আৰু এইফালে জলকীয়া কাটি আছোঁ এতিয়া। আৰু মানে লোকেশ্যনটো অলপ চেঞ্জ কৰি দিলোঁ, সেইফালে পূৰা চাহ পৰি গৈছিলে, সেইফালে চব চাহ পৰি গ'ল সেইডোখৰত আমি বহাডোখৰত। আৰু এতিয়া লোকেশ্যনটো চেঞ্জ কৰিলোঁ, এতিয়া কাটি আছে এইফালে জলকীয়া, আৰু জলকীয়া পূৰা লৈ লৈছোঁ। আজি 10টামান আছে জলকীয়া, এতিয়া খাব পাৰোঁ নে নোৱাৰোঁ, এইফালে প্ৰণৱে এতিয়া খাব পাৰে নে নোৱাৰে সেইটোৰ ওপৰত কথা, ইমান জলকীয়া নাখায়। তো ৰিয়েকশ্যনটো খোৱা সময়তে গম পাম যে কেনেকুৱা কি হ'ব। তো কাটি আছে এইফালে চাওক জলকীয়া, পূৰা একদম 10টা জলকীয়া আনিছোঁ, আৰু এতিয়া কাটি লওঁ। চাওক এতিয়া পিঁয়াজ পাত আনিছিলোঁ, পিঁয়াজ পাত কেইটালৈ ইয়াত এড কৰি দিওঁ ধুনীয়াকৈ। বস্তু মানে যোনখিনি লাগে সিমানখিনি দিলে ভাল লাগিব, তো খাই পেলাই ধুনীয়াকেইডাল কাটি দিম। মজাকৈ ধোৱা হৈ গ'ল, দেখিছে সেইখিনি ধনিয়া পূৰা একদম ফ্ৰেছ লোকেল ধনিয়া হয়। আৰু ধনিয়াটো দিলে মানে খাই কিবা এটা বেছি টেষ্ট লাগে, ভাল লাগে খাই পেলাই। একদম ৰসেৰে ভৰ্তি হৈ গ'ল গামলাটো, মানে ৰস দেখিছে এইফালে একদম ওপৰলৈকে আহি গ'ল ৰস। আৰু এইফালে ৰেড চিলি দি দিওঁ ধুনীয়াকৈ, এইটো কালাৰটো হয় ধুনীয়া দেখিবৰ কাৰণে। এড কৰি দিছোঁ, ব্লেক চল্টটো এড কৰি দিওঁ অলপ, আৰু এতিয়া মিক্স কৰি দিম বস্তুখিনি। মানে পাততে আমি মিক্স কৰিম বুলি ভাবিছিলোঁ, কিন্তু ইয়াত যিহেতু ভালেমানখিনি ৰস আছে, তো সেইটো কাৰণে মানে ইয়াতে ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। এতিয়া মিক্সিং কৰি মেলি হৈ গ'ল, এতিয়া ধুনীয়াকৈ এফালে পাত বিটাই ল'লোঁ, আৰু এতিয়া এড কৰি লওঁ ধুনীয়াকৈ, চবৰ কাৰণে বিটাই লওঁ, তাৰপৰা ধুনীয়াকৈ খাম আৰু ৰিভিউ দিব চবেই কেনেকুৱা লাগিছে কি নাই, ভাল হৈছে নাই হোৱা। এতিয়া অলপ ভগাই লওঁ ধুনীয়াকৈ। আৰু এইফালে এতিয়া ভগাই মেলি হৈ গ'ল টেঙা ধুনীয়াকৈ, চাওক এইফালে 4টাৰ কাৰণে 4খন পাতত ধুনীয়াকৈ ভগাই দিলোঁ। এফালে এখন দাদাক দিছোঁ, এফালে এখন প্ৰণৱৰ, আৰু এফালে এখন ৰাজৰ ধুনীয়াকৈ, আৰু চবতকৈ ডাঙৰখন মই লৈছোঁ। মানে পাতখনে ডাঙৰ, কিন্তু মানে বস্তু সমানে আছে চবতে বাৰু, সেইটো হেৰি কৰিব নালাগে। আৰু ৰ'দটো চাওক না, এতিয়া ইয়ালৈ আহিলোঁ, ইয়াতো ৰ'দটো গ'লগৈ। এইফালে মানে এইডোখৰতে বেছি দেৰিলৈকে ৰ'দ পৰে, ৰুমৰ ফালেতো আৰু সোনকালে যায়গৈ ৰ'দটো, মানে 3টামান বজাতে মানে ছাঁ হৈ যায়। এইডোখৰত গছ গছনি নাই, সেইটো কাৰণে অলপ দেৰিলৈকে থাকে ৰ'দটো, আৰু এইডোখৰতো গ'লগৈ এতিয়া ৰ'দটো। আৰু এতিয়া তেনে টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে কি লাগে, টেষ্ট কৰি চোৱা চবেই, টেষ্ট কৰা কেনেকুৱা লাগে, কেনেকুৱা মজা মজা টেষ্টি, কেনেকুৱা কেনেকুৱা মজা 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 বঢ়িয়া। তো ময়ো টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে। নিজকে নিজে টাইপ কৰি দিছোঁ মানে ধুনীয়া হৈছে বুলি। তো আৰু এইফালে চাওক, এবাৰ দেখাই দিছোঁ, কাৰোবাৰ লোভ চুপ লাগি যাব পাৰে, লাগি যাওক। অৱশেষত আমাৰ টেঙা চেঙা খাই মেলি হৈ গ'ল, মানে টেঙা পাৰ্টি খতম হৈ গ'ল। আৰু এইফালে চাওক একদম ধুনীয়া এটা ছানছেট হৈ আছে মজাকৈ। আৰু সকলোৰে এটা এটা ৰিভিউ লওঁ এতিয়া, কেনেকুৱা লাগিলে খাই টেঙাটো? মজা। এইফালে ই একদম শুকাই আছে, পুৰিলে বোলে, কেনেকুৱা লাগিলে ৰাজ? মজা মজা। অৱশেষত মানে যিমান কষ্ট কৰি মানে কাটি মেলি মানে গছৰ পৰা ছিঙি সিহঁতি মানে ৰাজে একদম গছত উঠি মেলি টেঙা চেঙা পাৰি আহিছে, মানে মৌচুমী টেঙা। আৰু একদম বাকলি চাকলি গুচাই মানে কমলা চমলা যেনেকৈ কষ্ট কৰি মেলি খালোঁ, তো বহুত ভাল লাগিলে। আৰু প্ৰথমবাৰ এনেকুৱা এটা এক্সপিৰিয়েঞ্চ নে কি কয়? বঢ়িয়া, একদম ধুনীয়া এটা এক্সপিৰিয়েঞ্চ, আৰু মনত থাকি যাব আৰু আগলৈও এনেকৈ সৰু সৰু টেঙা পাতি আহি দিব নে কি কয়? আৰু এতিয়া এইখিনি আমি যোনখিনি খালোঁ এইখিনি অলপ পেলাই দিওঁ, মানে এনেকৈ ইয়াত ভাল হয়, মানে ইয়াত থৈ যোৱাটো কথা নহয় যিহেতু। আৰু ঠাইডোখৰ
অপৰিষ্কাৰ কৰাটো বেয়া কথা। আৰু এনেও এডোখৰত বাৰু গৰু চৰু আহি থাকে খাই দিব কলপাত, হ'লেও এইফালে ছাইডত পেলাই দিওঁ। আপোনালোকেও যদি ক'ৰবাত পিকনিক চিকনিক খাবলৈ যায় বা কিবা পাৰ্টি চাৰ্টি কৰে তেন্তে প্লিজ মানে প্লাষ্টিক পেলাই জেগাবিলাক লেতেৰা নকৰিব, অলপ ছাইডত পেলাই দিব, নহ'লে ক'ৰবাত ডাষ্টবিন থাকিলে মানে ডাষ্টবিনত পেলাই দিব। তো আমিও এইফালে ছাইডত থৈ দিলোঁ, একো নাই, গৰু চৰু আহি থাকে, গৰুৱে খাই দিব বাৰু। আৰু সেইটোৱে কৰিব, প্লাষ্টিক মেটেৰিয়েলছবিলাক আপোনালোকে পাৰিলে মানে ডাষ্টবিনত পেলাই দিব, নহ'লে জ্বলাই দিব খালী মানে অকণমান খালী ঠাই পালে মানে। তো সেইটোৱে মানে, নহ'লে ঠাইডোখৰ অপৰিষ্কাৰ যেন লাগে আৰু বেয়া লাগে দেখিবৰ কাৰণে, বহুত বেয়া লাগে। আৰু যিহেতু পিকনিক প্লেচত মানে বিভিন্ন ধৰণৰ মানুহ আহি থাকে, আপোনালোকে যোৱাৰ পিছত আৰু বহুত ধৰণৰ মানুহ আহে। ফাইনেলি এফালে আমাৰ টেঙা পাৰ্টি খতম হৈ গ'ল, এফালে বস্তু চস্তু ভৰাই ল'লোঁ। আৰু যদি আজি ভিডিঅ'টো চাই আপোনালোকে অলপ হ'লেও ভাল পালে কৈ দিয়ক ৰাইজসকল, কিবা কিবি কৰিব লাগে বোলে চেনেলটোত। তো ৰাইজসকলক জ্ঞাতাৰ্থে আপোনালোকেও কৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে, ময়ো আকৌ এবাৰ কৈ দিছোঁ, ভিডিঅ'টো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব। আৰু চেনেলত যদি আপোনালোক নতুন তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু নতুন বছৰ আহি আছে, তো নতুন ধামাকা ভিডিঅ' আহি থাকিব। আৰু সেইটো কাৰণে চেনেলটোৰ লগত আপোনালোকে যোগাযোগ কৰি ৰাখিবৰ কাৰণে বেল নটিফিকেশ্যনটো প্ৰেছ কৰি পেলাই অল কৰিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আজিৰ টেঙা পাৰ্টি ইমানতে আমি সমাপ্ত কৰিছোঁ নে কি কয় ৰাইজ? জয় অসম। আকৌ লগ পাম এদিন নতুন এটি ভিডিঅ'ৰ সৈতে। বাই বাই। যাওঁগৈ আৰু এইফালে ভিডিঅ' গ'লগৈ, আমিও যাওঁগৈ ঘৰলৈ, গধূলি হৈ গ'ল যিহেতু। এইটো প্লেচটো আছিলে।